Hey everyone, welcome and welcome back to my YouTube channel. Aru apnalok hokoloke mor YouTube channel tole swagatam janaisu. Hey guys, আজি ভাবিছো আপোনালোকক মই দিনটো কি কৰো নকৰো সকলোখিনি দেখাই থাকিম ভাবিছো সো প্লিজ সকলোৱে ভিডিওটো কিন্তু শেষলৈকে চাই থাকিব Actually মোৰ উঠা অলপ টাইম হ'ল মই 5টা মান বজাতে উঠিলো আৰু তাৰ পিছত যেহেতু সকলোৰে ঘৰত বিভিন্ন ধৰণৰ কাম থাকে কাম বনবোৰ কৰি এতিয়া আজৰি হৈ আহিছো গা পা ধুই মেলি আৰু চাহ খোৱাই নাই মই যেহেতু ৰাতিপুৱা সদায় চাহ খাওঁ এতিয়া ভাবিছো চাহু বনাওঁগে আৰু আপোনালোককো দেখাওঁ তেতিয়াহলে আহকচোন আজি ভিডিওটো আৰম্ভ কৰো সো গাইস চাহ বনাই আনিলো আৰু এতিয়া খাই লওঁ তেতিয়াহলে মই I used to believe we were burning on the edge of something beautiful, something beautiful. Selling a dream, smoking mirrors keep us waiting on a miracle, on a miracle. Say go through the darkest of days, having to heartbreak away, never let you go, never let me down. Hey guys, মোৰ চাহ খাই মেলি হৈ গল আৰু এটা ভাবিছো ৰিলছ কেইটামান বনাই লও অকলে অকলে থাকি খুব বৰিং লাগি গৈছে বাউ নাই যেহেতু তাৰ 3 দিন মান হৈছে জিমত জয়েন কৰা সো তাই আহিবলৈ এটা বহুত টাইম আছে মা আইতা আছে শুই আছে সো ভাবিছো এটা ৰিলছ কেইটামান বনাই লও আপোনালোকে যদি চাব বিচাৰে দেন ইনষ্টাগ্ৰামত গৈ মোক চালিকে হ'ব মোৰ ইনষ্টাগ্ৰাম আইডি আপোনালোকে জানি হলো আকৌ এবাৰ কৈ দিম মিঠু বৰা 414 আৰু এয়া জিন্স এটা লৈ আহিছো আৰু মোবাইল এটোত বনাম বেলেগ কাপোৰ চেঞ্জ নকৰো এনেকৈ বনাম মাত্ৰ জিন্সটো পিন্ধি লম সো বনাই লও তেতিয়াহলে মই তাৰ পিছত আপোনালোকক আকৌ লগ পাম ओ मेरे सोना रे दे दूंगी जान जुदा मत होना रे मैंने तुझे जरा देर में जाना बोल दे तू या बोल दूं मैं कब तक छुपाए ये बेखुदी तुम में हम है हम में तुम हो तुमसे हम है हमसे तुम हो किस्मतों से मिलते हैं दो दिल यहाँ हर किसी को नहीं मिलता यहाँ प्यार जिंदगी में Hey guys, reels বনাই মেলি মোৰ কমপ্লিট হৈ গল হ্যাপি মই বহুত মানে যেনেকৈ বিচাৰিছিলো তেনেকৈ হৈছে ৰিলছখিনি সো এতিয়া টাইম হ'ল ব্ৰেকফাষ্ট কৰাৰ বলক ব্ৰেকফাষ্টত আজি মোৰ কি আছে দেখাম আৰু মই ব্ৰেকফাষ্ট কৰোঁগে এতিয়া Hey guys, আজি মোৰ ব্ৰেকফাষ্টত আছে দুখন ৰুটি আৰু তাৰ লগতে অলপ চিকেন লৈছো আৰু চানা দাইল আৰু লগতে এটা ডিম ইমানেই গতিকে এতিয়া মই খাই লওঁ তেতিয়াহলে তাৰ পিছত আপোনালোকক আকৌ লগ পাম ব্ৰেকফাষ্ট কৰি মেলি হোৱাৰ পিছত এতিয়া নকৰা কাম এটা কৰিব আহিছো ভুই ৰুব আহিছো ক্লাছ 6-7 মানতে ৰুইছিলো তাৰ পাছৰ পৰা আৰু নাই ৰুৱা তো আজি ভাবিছো আহো বুলি পথাৰলে তো আহিছো এতিয়া আৰু এয়া হাতত চাহ লৈ আহিছো আৰু পাৰুনে নোৱাৰো নাজানো বহুত বছৰৰ পাছত আহিছো যেহেতু তো আপোনালোকক দেখাই দিম ভিডিওটো কিন্তু চাই থাকিব সো ফ্ৰেন্ডছ চাওক পুৰা মুকলি আকাশৰ তলত আছো মই গোটেই ফালে হেউজিয়া আৰু ধুনিয়াকৈ বতাহ মাৰি আছে গতিকে ইয়াতকৈ আৰু কি লাগে না জানো খুব ভাল লাগিছে আৰু এতিয়া মই ৰুম আৰু হেয়া সকলে চাহ খাই আছে চাহ খোৱা হোৱাৰ পিছত মই ৰুম আপোনালোকক দেখাম চাই থাকিব ৰুয়ে ৰুয়ে যাবা গুছি গুছি কৰি কঠিয়া বোলাই দিম মুঠি মুঠি কৰি কেঁচা বোকা মাটিত ৰুৱা দিবা গুজি বোকালৈ হাততে দিবা মৰম হানি ৰ'দে চুমি যোৱা বগাগাল দুখনি চাইনো চাই ভাল লাগে কাষতে ৰলেহি ৰ'দে চুমি যোৱা বগাগাল দুখনি চাইনো চাই ভাল লাগে কাষতে ৰলেহি
খুব গৰম লাগিছে এতিয়া গাটো ধুই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ হে ফ্ৰেণ্ডছ চাওক আকাশখন খুবেই ধুনীয়া লাগিছে দেখিবলৈ আৰু ৰাতিৰে ৰ'দ দি আছে আৰু এইটো হৈছে আমাৰ পুখুৰীটো আৰু পাপাই বৰশী বাই আছে মই ভিডিঅ' কৰি আছোঁ বুলি গম নাপায় বাৰু ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ চাওকচোন আপোনালোকে আৰু এজনী হৈছোঁ মই তাত গৈ পেলাই প'ষ্ট দি আছোঁগৈ আৰু বৰশী বোৱা চাই আছোঁ আৰু বৰশী বাইছে যিহেতু মাছ নুঠিব তেনেকুৱাটো কথাই নহয় যেনেকৈ হ'লেও দুটা মাছ উঠিলে এটা হৈছে ৰৌ আৰু আনটো চপানী কাৱৈ হে গাইজ এতিয়া টাইম হৈছে 3:10 আৰু মই পাছবেলা খোৱাই নাই ভোক লাগিছে অকণমান চ' এতিয়া মোৰ কাৰণে মই বনাই দিছোঁ এয়া চাওক এগ ৰোল এয়া বেক কেমেৰা কৰি দেখাই দিছোঁ ভালকৈ আপোনালোকক ৰ'ব তো চাওক মোৰ ৰোলটো মই মোৰ কাৰণে বনাই আনিছোঁ ইয়াত দিছোঁ এটা আমলেট লগতে অলপমান কেঁচা পিঁয়াজ আৰু মেয়নিজ দি দিছোঁ লগতে অকণমান টমেট' চচ ভেজিটেবলছ নাই দিয়া বাৰু এনেদৰেই খাব পাৰি ঘৰতে ধুনীয়াকৈ বনাই ৰেষ্টুৰেণ্ট টাইপ নহয় যদিও ধুনীয়াকৈ ইয়াৰ সোৱাদ ল'ব পাৰি গতিকে এতিয়া মই খাই লওঁ তেতিয়াহ'লে এতিয়া জাষ্ট উঠিছোঁ আৰু আজি আপোনালোকক কৈছিলোঁ যে দিনটো কি কৰোঁ দেখাম বুলি যিমানটো পাৰিছোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰি জনাব আৰু ফেমিলি ফ্ৰেণ্ডৰ লগত যাতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰে আৰু প্লিজ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানতে সামৰোঁ থেংক ইউ ছ' মাছ বাই বাই